নমস্কাৰ আসামিজ টেকনিক্যাল জ্ঞান ইউটিউব চেনেলে আপোনালোকক স্বাগতম জনাইছোঁ। অসমৰ লাখ লাখ আশা কৰ্মী আৰু ছুপাৰভাইজাৰসকলৰ বাবে আশাৰ বতৰা লৈ আহিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। অসম চৰকাৰ কেবিনেটে আশা কৰ্মী আৰু আশা ছুপাৰভাইজাৰসকলৰ উদগনি বৃদ্ধি কৰাৰ বাবে অনুমোদন জনাইছে। আশা কৰ্মীসকলে এতিয়া 1 অক্টোবৰ 2025ৰ পৰা 3000 টকাৰ সলনি 4000 টকা স্থিৰ মাহেকীয়া মাননি লাভ কৰিব আৰু লগতে আশা ছুপাৰভাইজাৰসকলে এতিয়া 1 অক্টোবৰ 2025ৰ পৰা 9000 টকাৰ সলনি 10200 টকা স্থিৰ মাহেকীয়া মাননি লাভ কৰিব। এই উদগনিয়ে লাভান্বিত কৰিব 33656 গৰাকী আশা কৰ্মীৰ লগতে 2675 গৰাকী ছুপাৰভাইজাৰ। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।